নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ এইখন ভিডিঅ'ত কথা পাতিছিলোঁ সামাজিক মাধ্যমসমূহৰ বিষয়ে আৰু এইখন ভিডিঅ'ত শিশুৰ লগতে আমাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আমি সকলোৱে আজিৰ এই দিনত মোবাইল ফোনৰ লগত পৰিচিত। কিন্তু মই আৰু মোৰ আগত জন্ম লাভ কৰা সকলে জন্মৰ পৰা হয়তো মোবাইল ফোন পোৱা নাছিল। আমি আমাৰ একেবাৰে সৰুৰ সময়ছোৱা ইয়াৰ অবিহনে কটাইছোঁ আৰু যিমানে ডাঙৰ হৈ আহিছোঁ সিমানে এই প্ৰযুক্তিবিদ্যাৰো উন্নতি হৈ আহিছে আৰু আমি লাভ উঠাব সক্ষম হৈছোঁ। কিন্তু আমি নজনাকৈয়ে আজিৰ সময়ছোৱাত গৰ্ভত থকাৰ পৰাই শিশুৱে মোবাইলৰ প্ৰভাৱত পৰিছে। ইয়াৰ ফলত শিশুৰ জন্মগত মানসিক আৰু শাৰীৰিক কষ্টৰো সন্মুখীন হ'ব পাৰে বুলি বিভিন্ন অধ্যয়নে আশংকা কৰিছে। গতিকে আহিব লগা নতুন প্ৰজন্মটো কেনেকুৱা হ'ব সেয়া আমাৰ কামৰ ওপৰত নিৰ্ভৰ কৰিব। এইবোৰৰ উপৰিও এজন প্ৰাপ্তবয়স্কৰ মোবাইল এজন শিশুৰ বাবে কিমান গ্ৰহণযোগ্য। ইউটিউব কিডছ বুলি শিশুৰ বাবে যি এপ্লিকেশ্যনৰ ব্যৱস্থা কৰিছে তাক মাক দেউতাকৰ মোবাইলত নিজৰ সন্তানটোৰ বাবে থকাটো প্ৰয়োজনীয় বুলি তোমালোকে নাভাবেনে? মোবাইল অবিহনে আজিৰ জীৱন কল্পনাও কৰিব নোৱাৰি। শিশুকো আমি মোবাইল কম্পিউটাৰ সৰুৰ পৰাই ব্যৱহাৰ কৰিব শিকাব লাগিব আৰু সিহঁতক আজিৰ বিশ্বত উপলব্ধ সকলো সুবিধাই দিব লাগিব আৰু তেতিয়াহে ভৱিষ্যতে সিহঁতেও সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰিব। কিন্তু এইখিনি কৰোঁতে গম নোপোৱাকৈয়ে পৰিবলগীয়া প্ৰভাৱবোৰক আমি সৰ্বনিম্ন কৰিবলৈ চেষ্টা কৰিব লাগিব। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আজি নিসংগতা, উৎকণ্ঠা, বিষাদতাৰ চিকাৰ আৰু এই সকলোবোৰৰ কিবা নহয় কিবা প্ৰকাৰে দায়ী আমাৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু তাৰ এবিধ মূল উপকৰণ মোবাইল আৰু মোবাইলৰ ভিতৰৰ বিভিন্ন এপ্লিকেশ্যনসমূহ। ইয়াৰ পৰা আমি নিজকে ৰক্ষা কৰিবলৈ নিজে স্ব-ইচ্ছাই প্ৰথমে সমস্যাটো বুজিব লাগিব, নহ'লে ইয়াক অনুধাৱন কৰাই টান। অনুভৱ হয় যে ক'ত ই ক্ষতি কৰিলে আৰু মানসিক স্থিতি ক'ত কেনেকৈ হেৰুৱাই পেলাই তাত সময়েই নালাগে। আজিৰ ডিজিটেল মাধ্যমৰ 40% তথ্যই ভুল আৰু ইণ্টাৰনেটৰ ট্ৰেফিকো বহু শতাংশই ফেক। অৰ্থাৎ আমি প্ৰতিদিনে কিমান মিছাৰ মাজত আছোঁ তাৰ ফলত কম বয়সতে কষ্ট অবিহনে সফল হোৱাৰ প্ৰৱণতা, বিদ্ৰোহ, হিংসা বৃদ্ধি হৈ গৈছে আৰু ধৈৰ্য, চিন্তা কৰা শক্তি কমি আহিছে। এনেবোৰ সমস্যাৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ আমাৰ এটাই উপায় আছে যে এইবোৰৰ পৰা আঁতৰি থাকি শিশুৰ লগত খেল-ধেমালি কৰা, কিতাপ পঢ়া, ফুৰিবলৈ যোৱা ইত্যাদি কামত মনোনিৱেশ কৰা। শেষত তোমালোকেও জনাবাচোন এই বিষয়ত তোমালোকৰ মতামত কি? ময়ো অৱশ্যে অত্যাধিক মোবাইল ব্যৱহাৰ কৰোঁ। ভিডিঅ'টো বনাই থকা সময়ত কমকৈ ব্যৱহাৰৰ অভ্যাস কৰিম বুলি ভাবিছোঁ। সেয়া যিয়েই নহওক, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। তোমালোকৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।